हाय फ्रेंड्स, कणमणि देवी यूट्यूब चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। আজি মই আপোনালোকলৈ আগবঢ়াইছো এটা ৰেচিপি ভিডিঅ'। আজি মই দুপৰীয়া ভাতৰ সাজত মই কি খাইছো, কি বনাইছো সেইখিনি মই ভিডিঅ' কৰি ৰাখিছো। সেইকাৰণে ভাবিছো আপোনালোকৰ আগত মই সেইখিনি শেয়াৰ কৰো। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। আজি মই দুপৰীয়াৰ সাজত বনাইছিলোঁ মাছৰ মুড়ি ঘণ্ট, কচুৰ ঠাৰিৰে মাছৰ জোল আৰু মাছৰ টেঙা। আমাৰ বাৰীত গজা কচুবিলাকৰ কেইডালমান কুমলীয়া কচুৰ ঠাৰি পাতেৰে সৈতে মই লৈ আহিছোঁ আৰু এইকেইডাল মই প্ৰথমতে বাকলি গুচাই ল'ম। কচুখিনি মই প্ৰথমতে কুকাৰ এটাত দি লৈছোঁ আৰু তাতে মই দি দিছোঁ 3 মুঠিমান মচুৰ দালি। মচুৰ দালিখিনি মই 1 ঘণ্টামান তিয়াই ৰাখিছিলোঁ আৰু তাৰে লগতে মই দি দিছোঁ অলপমান পানীখিনি দি পেলাই মই এইখিনি 5টামান হুইচেল মাৰি পেলাই সিজিবলৈ দিছোঁ। সিজাই হোৱাৰ পিছত কচুখিনি এনেকুৱা হৈছে, আপোনালোকে এনেকুৱাকৈ কৰিব। প্ৰথমতে মই বনাবলৈ লৈছোঁ মাছৰ মুড়ি ঘণ্ট আৰু ভিডিঅ'ত দেখা এইখিনি বস্তু মই লৈছোঁ মাছৰ মুড়ি ঘণ্টৰ কাৰণে। প্ৰথমতে মই কেৰাহী এটাত তেল গৰম হোৱাত পাঁচফোৰণ দিছোঁ আৰু পিঁয়াজ আৰু জলকীয়া দি অলপ টাইম ভাজিছোঁ। অলপ টাইম ভজা হোৱাৰ পিছত মই তাতে আদা অলপ থেতেলিয়াই দি দিছোঁ। এইবাৰ তাত দিছোঁ মই ভিজাই থোৱা মুগ দালি এবাটি আৰু ভালকৈ লৰাই দিছোঁ। এতিয়া মই এইখিনিত আন্দাজমতে হালধি আৰু নিমখ দি দিছোঁ, লগতে অলপমান জিৰা গুড়িও দি দিছোঁ। এতিয়া মই তাতে মাছৰ মূৰখিনি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে গৰম পানী দি দিছোঁ 2 গিলাচ আৰু এইখিনি মই সোনকালে হ'বৰ কাৰণে মই কুকাৰ দিছোঁ। এইবাৰ মই বনাবলৈ লৈছোঁ কচুৰ তৰকাৰী। কচুৰ তৰকাৰীত মই পিঁয়াজ, জলকীয়া, পাঁচফোৰণ লগতে অলপ আদা থেতেলাই দি অলপ ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। লগতে তাত দিছোঁ মই আন্দাজ অনুসৰি হালধি। অলপ এইখিনি ভাজি হোৱাতে তাত মই সিদ্ধ কৰা কচুখিনি দি দিছোঁ আৰু মই আন্দাজ অনুসৰি তাত নিমখ দি দিছোঁ আৰু এতিয়া ভালদৰে মই লৰাই দি দিছোঁ। অলপমান জিৰা গুড়ি দি ভালদৰে লৰাইছোঁ আৰু এইখিনি মই অলপ উতলিবলৈ দিছোঁ। অলপ উতল আহোঁতে মই ইয়াতে মাছ দি দিছোঁ। মই 4 জনৰ কাৰণে তৰকাৰীখিনি বনাইছিলোঁ আৰু এয়া মোৰ প্ৰায় হ'বই আৰু কচুৰ তৰকাৰী। এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে। আৰু এইখন হৈছে মোৰ মাছৰ টেঙাৰ আঞ্জা। মই নেমু টেঙাৰে এখন জোল বনাইছোঁ। এইখিয়া ৰেচিপি মই নিদিলোঁ কাৰণ আমি প্ৰায় সকলোৱে জানে আৰু ইয়াৰ বিষয়ে। এইখন মই বনাইছোঁ। মোৰ এয়া ৰেডি হৈ গৈছে মাছৰ মুড়ি ঘণ্ট। এইফালে আছে মাছৰ টেঙা। আৰু এয়া হৈছে কচুৰ ঠাৰিৰ তৰকাৰী। এয়া মোৰ আজিৰ দুপৰীয়াৰ ভাত সাজ মই আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ অহা হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।